নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ জব নিউজ আছাম ইউটিউব চেনেলটোলৈ নতুনকৈ এটা বিভাগৰ পৰা পদ মুকলি হৈছে আৰু এই পদটো ক'ৰ পৰা আহিছে কেতিয়া এপ্লাই কৰিব লাগিব এডুকেশ্যন কোৱালিফিকেশ্যন কি বিচাৰিছে লাষ্ট এতিয়া সেই বিষয়ে এই ভিডিঅ'ত অধিক কমকৈ আলোচনা কৰিম গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব আৰু যিসকল বন্ধু বান্ধৱী এতিয়ালৈকে জব নিউজ আছাম ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰি ল'ব এই এডভাৰটাইজমেণ্টখন আহিছে আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা ইয়াত পোষ্টবিলাকৰ নাম দিয়া আছে প্ৰথম পোষ্টৰ নাম হৈছে জুনিয়ৰ এছিষ্টেণ্ট আৰু ইয়াত টোটেল 10টা পোষ্ট মুকলি হৈ আছে ইয়াত দৰমহা দিব 14,000 পৰা 60,500 টকা আৰু গ্ৰেড পে দিব 8,700 টকা এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে ডিগ্ৰী পাছ আৰ্টছ সায়েন্স কমাৰ্চ যিকোনো স্ট্ৰীমৰ পৰা ডিগ্ৰী পাছ কৰা হ'ব লাগিব আৰু লগতে ডিপ্ল'মা থাকিব লাগিব কম্পিউটাৰৰ তাৰ পিছৰ পোষ্টটো হৈছে জুনিয়ৰ একাউণ্টেণ্ট আৰু ইয়াত টোটেল পোষ্ট আছে 10টা ইয়াত দৰমহা দিব 14,000 পৰা 60,500 টকা আৰু লগত গ্ৰেড পে দিব 8,700 টকা এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে ডিগ্ৰী পাছ আৰ্টছ সায়েন্স কমাৰ্চ যিকোনো স্ট্ৰীমৰ পৰা ডিগ্ৰী পাছ কৰা হ'ব লাগিব আৰু কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব আৰু লগতে একাউণ্টছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব তাৰ পিছৰ পোষ্টটো হৈছে ফাৰ্ম ইয়াত টোটেল এটা পোষ্ট মুকলি হৈছে ইয়াত দৰমহা দিব 14,000 পৰা 60,500 টকা আৰু লগত গ্ৰেড পে দিব 8,700 টকা এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে মেট্ৰিক পাছ আৰু লগতে ফাৰ্মাচিষ্টৰ ডিপ্ল'মা থাকিব লাগিব পিছৰ পোষ্টটো হৈছে ছেকশ্যন এছিষ্টেণ্ট আৰু ইয়াত 3টা পোষ্ট মুকলি হৈ আছে ইয়াত দৰমহা দিব 14,000 পৰা 60,500 টকা আৰু গ্ৰেড পে দিব 6,400 টকা এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে 12 পাছ আৰু লগতে ডিপ্ল'মা থাকিব লাগিব কম্পিউটাৰৰ ইয়াৰ পিছৰ পোষ্টটো হৈছে জুনিয়ৰ ইলেক্ট্ৰিচিয়ান আৰু ইয়াত টোটেল 4টা পোষ্ট মুকলি হৈ আছে ইয়াত দৰমহা দিব 14,000 পৰা 60,500 টকা আৰু লগত গ্ৰেড পে দিব 6,400 টকা এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে ITI পাছ আৰু লগতে 2 বা 3 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব বয়স বিচাৰিছে 18 বছৰৰ পৰা 40 বছৰ বয়সলৈকে আৰু এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিবলৈ এপ্লিকেশ্যন ফিজ দিব লাগিব আৰু এপ্লিকেশ্যন ফিজ বিচাৰিছে যিসকল OBC আনৰিজাৰ্ভ কেটেগৰী তেওঁলোকে 1,000 টকা দিব লাগিব আৰু যিসকল SC STP আৰু STs আৰু PW কেণ্ডিডেট তেওঁলোকে 500 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব এই পোষ্টটোৰ কাৰণে অনলাইন যোগেদি এপ্লাই কৰিব লাগিব 12 এপ্ৰিলৰ পৰা ইয়াৰ অনলাইন এপ্লাই আৰম্ভ হ'ব আৰু ইয়াৰ লাষ্ট ডেট হৈছে এপ্লাই কৰা 13 মে 2025 আৰু ইয়াৰ এডভাৰটাইজমেণ্টখন ভিডিঅ'ৰ লগত দিম আপোনালোকে তাত গৈ ভালদৰে চাব পাৰিব